নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ ওপৰত কোৱা কেইটামান কথাৰ বিষয়ে। যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিলে আৰু তেওঁলোকে এতিয়ালৈকে যিসকলে লোন পৰিশোধ কৰা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে। আৰু কি খবৰ আহিছে বা কেনেদৰে কি হ'ব মই সকলোখিনি ভিডিঅ'টো শেষত কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মাইক্ৰ' ফাইনেন্সৰ যিসকলে লোন লৈছিলে সেই মহিলাসকলৰ বাবে এটা ডাঙৰ ঘোষণা কৰিছে চৰকাৰে যে নতুনকৈ 1,65,000 মহিলাক মাইক্ৰ' ফাইনেন্সৰ যি লোন সেই লোন ৰেহাই দিব চৰকাৰে। মানে মাইক্ৰ' ফাইনেন্সৰ লোন লোৱা 1,65,000 নতুন মহিলাক তেওঁলোকে যিখিনি লোন লৈছিলে সেই লোনখিনি চৰকাৰে পৰিশোধ কৰিব। আৰু চৰকাৰে বৰ্তমান 2 বছৰ 8 মাহত 11,93,626 গৰাকী মহিলাক ইতিমধ্যে মাইক্ৰ' ফাইনেন্সৰ যি লোন সেই লোন ৰেহাই দিছে। আৰু বৰ্তমান 1,65,000 নতুন মহিলাক তেওঁলোকে লোন ৰেহাই দিব। অসমৰ ইতিহাসত এনেধৰণৰ লোন ৰেহাই পূৰ্বে কেতিয়াও হোৱা নাই বুলি চৰকাৰে উল্লেখ কৰিছে। আৰু এই মুহূৰ্তলৈকে 11,93,626 গৰাকী মহিলাৰ লোন চৰকাৰে পৰিশোধ কৰিছে। মাইক্ৰ' ফাইনেন্সৰ যি লোন সেই লোন চৰকাৰে ইতিমধ্যে পৰিশোধ কৰি দিছে। আৰু নতুনকৈ 1,65,000 মহিলাৰ যি মাইক্ৰ' ফাইনেন্সৰ লোন সেই লোন চৰকাৰে পৰিশোধ কৰিব। আৰু এই লোন পৰিশোধ কৰাৰ বাবে সদনত ইতিমধ্যে বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰস্তাৱ দাখিল কৰিছে আৰু অজন্তা নেওগৰ এই প্ৰস্তাৱক সদনে সন্মতি জনাইছে। সেয়েহেতু 1,65,000 নতুন মহিলাৰ যি মাইক্ৰ' ফাইনেন্সৰ লোন সেই মাইক্ৰ' ফাইনেন্সৰ লোন চৰকাৰে পৰিশোধ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এনেধৰণৰ আপডেটবিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।